নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ বাবে মচুৰ দাইলৰ বৰেৰে কঁঠালৰ মুচি তৰকাৰী ৰেচিপি এটা লৈ আহিছোঁ। কোনে কোনে এনেকৈ খায় বাৰু? যিসকলে খোৱা নাই তেওঁলোকে এবাৰ ট্ৰাই কৰি চাবচোন কেনেকুৱা লাগে। বলক তেন্তে আৰম্ভ কৰোঁ ভিডিঅ'টো। প্ৰথমে মই কাটি লোৱা কঁঠালখিনি এটা কুকাৰত হালধি আৰু পানী দি ভালদৰে সিজাই ল'লোঁ, 2টা চিটি মাৰি। তাৰ পাছত মই 1 ঘণ্টামান তিয়াই থোৱা মচুৰ দাইলখিনি মিহিকৈ বটি থৈ দিছিলোঁ। এতিয়া ইয়াত নিমখ এচিকুট দি ভালদৰে মিক্স কৰি ল'ম। এতিয়া মই তেল গৰম কৰি সৰু সৰুকৈ বৰখিনি বনাই ল'ম। এতিয়া সৰু সৰুকৈ বনাইছোঁ কাৰণ তৰকাৰীত দিলে বৰখিনি ফুলি যাব। বৰখিনি ভজা হৈ গ'ল, এতিয়া এইখিনি নমাই ল'ম। এতিয়া বাকী থকা তেলখিনিত তেজপাত, শুকান জলকীয়া, পাঁচফোৰণ আৰু চেনি দি ফোৰণ দি ল'ম। পাঁচফোৰণ আৰু শুকান জলকীয়াখিনি অলপ জ্বলি যোৱাৰ পাছত ইয়াতে দি দিছোঁ কাটি থোৱা পিঁয়াজখিনি। পিঁয়াজখিনি ভালদৰে 1-2 মিনিটৰ বাবে ভাজি ল'ম। পিঁয়াজখিনি ভজাৰ পাছত তাতে দি দিছোঁ 1 চামুচ আদা নহৰুৰ পেষ্ট, জিৰা বটা 1 চামুচ, ধনিয়াৰ গুড়ি 1 চামুচ, সোৱাদৰ বাবে 1 চামুচ জালুকৰ গুড়ি, এইটো ভাল নালাগিলে নিদিবও পাৰে। আৰু 1 চামুচ হালধি দি দিলোঁ। মছলাখিনি গলিবৰ বাবে অলপ পানী দি দিছোঁ আৰু দি দিছোঁ 2টা সৰু সৰুকৈ কটা আলু। দি দিছোঁ সোৱাদ অনুযায়ী নিমখ। জলকীয়া গুড়ি দিবলৈ থাকি গৈছিল, 1 চামুচ দি দিছোঁ সোৱাদ অনুযায়ী। এতিয়া এইখিনি ল' ফ্লেমত ভাজি থাকিম তেল ওলোৱালৈকে। মছলা আৰু আলুখিনিৰ পৰা তেল ওলাবলৈ ধৰিছে। এতিয়া ইয়াত দি দিছোঁ কঁঠালখিনি, বইল কৰা কঁঠালখিনি। কঁঠালখিনি ভালদৰে মিক্স কৰি ঢাকি ল' ফ্লেমত 5 মিনিটমানৰ বাবে ভাজি ল'ম। তাৰ পাছত গৰম পানী আৰু বৰখিনি দি হাই ফ্লেমত অলপ সময় উতলিবলৈ দিম। ভালদৰে উতল অহাৰ পাছত গৰম মছলা আৰু ঘি দি গেছটো অফ কৰি ঢাকি ৰাখিম, যাতে গৰম মছলা আৰু ঘিৰ গোন্ধটো ওলাই নাযায়।
এয়া আমাৰ দাইলৰ বৰ দি ৰন্ধা কঁঠালৰ মুচি তৰকাৰী ৰেডি হৈ গ'ল।